শিক্ষামণি ক'ত আছা? তোমাৰ হাঁহিয়ে কয়, কথাই কয় হেৰি হ এনেই বৰ ভদ্ৰ। কালি গৌতমৰ লগত বিশালত 3 ঘণ্টা হয় নহয়? মই ক'ত তেতিয়া? মই ক'ত বাৰু? মই চাইডৰ হোটেলখনত চমচমৰ সৈতে চাহ খাই আছোঁ। তুমি ভাবিছা তামুলীয়ে এইবিলাক লক্ষ্য নকৰে নেকি? একো নাই, তোমালোকৰ প্ৰেম তোমালোকৰ কথা। কিমান টকীয়া দিলে দাদাই? গৌতমে কিমান টকীয়া কাপোৰ দিছে? অঁ ধনীমণি আৰু ধনীমনৰ ঘৰৰ বাপেকে অইলৰ এতিয়া এৰিয়া পাইছে, আকৌ ধৰি লওক ঘৰত ঢেৰ ফেচিলিটিও আছে, একো নাই। বেয়া নাপাবা চোৱা শিক্ষামণি, কিন্তু এটা কথাই বেয়া লাগে, তোমালোকৰ কথাখিনি ধা পৰি যায় আৰু জাল তোমালোকৰ কথা। গৌতম মোৰ লগত সৰুৰ পৰাই ভাল, তোমাৰ লগত আজি কেইদিনমান ভাল হৈছে। তোমাৰ ফটোখন পাইহে গৌতম পাগল হৈ পৰিছে। অঁ এতিয়া তোমাক যিযোৰ কাপোৰ দিছে তুমি আজি দোকানৰ পৰাহে লৈছা, মই কালিয়ে গম পাওঁ। তুমি সেইটো মোক জাল মাৰিব নালাগে শিক্ষামণি। হ'ব, তোমালোকৰ ছোৱালী চৰিত্ৰৰ বুজিবলৈ বহুত টানো। এই পুখুৰীত মাছ থাকিলে যেনেকৈ মানে সাৰি থাকে, তোমালোকৰ জীৱনবোৰ তেনেকুৱা মানে জাল দিয়া আৰু তেনেকৈ সাৰি থকা। কোনটো ল'ৰা ভাল, কাক কেনেকৈ। তুমি এতিয়া কালি বিশাললৈ আহিছা, তোমালোকৰ ঘৰৰ মানুহে গমেই নাপায়। সেইটো মোক ক'ব নালাগে। কেলৈ ক'ব নালাগে শিক্ষামণি? মোক ব্ৰেইনটো বেয়া নকৰিবা আৰু মোক মানে পাগল নবনাবা। মই 10মত এটা পঢ়া শুনা ল'ৰা। তোমালোকৰ প্ৰেম মই জুই লগাই নিদিওঁ। তোমালোকৰ প্ৰেমত মই কোনো ভেজালো নকওঁ, কিন্তু এটা কথাই ক'লে মই এইটো কথাই সুধিছোঁ যে দাদাই কিমান টকীয়া কাপোৰ দিলেনো তোমাক? নহয় তুমি এটা কথা কৈছিলা শুনেনি, মই কাৰো কাপোৰ বস্ত্ৰ মই মোৰ গাত নলগাওঁ বুলি কৈছিলা, লুকাই দিয়া। সেই কথাটোক লৈ মই ক'বলৈ লৈছোঁ। নহয় যেতিয়া তোমালোকে গাড়ী পাৰ্কিং ক'ত কৰিছা মই দেখিছোঁ, তোমালোকে চৰবত ক'ত খাইছিলা সেইটো মই মেমৰিত বহাই থৈছোঁ। কিন্তু বেয়া নাপাবা, তোমালোকে তাৰমানে বেছি দেখুৱাই থাকা, এই কথাটো কৈছোঁ। গৌতমো বেছি দেখুৱাই থাকে, কিন্তু গৌতম লোৱা বাৰু, তুমিতো গৌতমৰ চালনা বুজি নোপোৱা বাৰু। গৌতমক সুধিবাচোন তামোলীৰ লগত কিমান দিন থাকিলে, কিমান দিন কি কৰিলে। আগতে তুমি আকৌ গৌতমক ভালেই নাপা, মদদা আহে বুলি হাঁহা। সি মদ খায়। এতিয়ানো গৌতমক কঁকালক দেখোন খামুচি মাৰিনো কেনেকৈ বিশাললৈ গুচি যাব পাৰিলা? তুমি কোৱা আমাৰ দেউতামে আউটপাছ ওলাই যাব নেকি? এতিয়া কালি আউটপাছত নাই নি? তাৰমানে তোমালোকৰ পাছফালে বজাৰ কৰিছিলা নেকি? তেনেকুৱা শিক্ষামণি, তেনেকুৱা ডুপ্লিকেট কথাখিনি তামুলী আগত নক'বা। জাল মৰা কথাখিনি, সেইখিনি কেলা পুখুৰীত জাল মৰা কথাহে, সেইখিনি নক'বা। মোৰ চকু এটা বা মোৰ স্মৃতি শক্তি অকণমান বেয়া বুলিয়ে তোমালোকে ইমান ঘৃণা নকৰিবা। তোমালোকৰ ঘৰলৈ আমিবোৰ গ'লে মানে নেগলেক্ট কৰে, কিন্তু কালি এতিয়া তোমালোকৰ ঘৰৰ কথাটো এইটো গম পাই নাপায় তোমালোকৰ মাহঁতে। মই অৱশ্যে লগোৱা জোতা নকওঁ, মোৰ তাত প্ৰফিট নাই, কিন্তু হ'লেও তোমালোকৰ ঘৰৰ মানুহে এনেকুৱা গৌৰৱতা কৰি থাকে। আমাৰ ছোৱালী আউটপাছ নাযায়, হোষ্টেলত যায়, টাইমত ঘৰত থাকে, ক্লাছলৈ যায়। এতিয়া কালি তুমি ক্লাছ কৰিছিলা নি তাত? অঁ তাৰপৰা সেই ইফালৰ ছাইডৰ ৰুমটোত কি কৰিছিলা? অঁ তামোলীয়ে নেদেখে তাৰমানে। তামোলী চকুত বালি মাৰি থোৱা আছে নাই কিনো? এই কথাবোৰে নিজে নিজে বেয়া হ'ব কেলা, কাকো বেয়া কৰিব নোৱাৰা। গৌতমকো কৈ দিবা বুলি তামোলীয়ে এনেকৈ কৈছে। সিনো মোৰ ওপৰত কি জাপি লৈ ল'বচোন বা কি আখেচ লৈ ল'ব? নহয় ই প্ৰথমতে তুমি গৌতমৰ কথা মদাহি বুলিয়ে নেগলেক্ট কৰিছিলা, কিন্তু হ'লেও এতিয়া চাওক গৌতমৰ গাড়ীতহে তুমি একদম দৌৰি ফুৰা বা হেৰি কৰি ফুৰা। তোমালোকৰ দেউতাও বৰ ভদ্ৰতা বুজায়, কিন্তু হ'লেও চোৱা এটা চিন্তা কৰিবা শিক্ষামণি, তোমাৰ প্ৰতিচ্ছবিটো খুব ভাল বাৰু, আশা ৰাখিছোঁ। তুমি দিনে দিনে বহুত বেয়ালৈ গৈ আছে। অঁ মই গম পাওঁ, তোমাক মোবাইলটোত মানে খালিয়ে নাই, দাদাহঁতৰ নাম্বাৰ ফেচবুক তোমাৰ খালিয়ে নাই। তুমি ভাবা মই একদম নিউট্ৰেল, পঢ়া শুনা কোৱালিফিকেশ্যন আছে, মোৰ কথা কোনেও গম নাপায়। সেইবোৰ খিৰিং কৰিলেই মই গম পাওঁ। মই খিৰিং কৰিলেই যিকোনো কথা গম পাওঁ। মই সকলো গম পাওঁ। মই ভূমিকম্প নহা আগত গম পাওঁ আজি তাৰিখত ভূমিকম্প আহিব বুলি। আকৌ তোমালোকে তেনেকুৱা ল'ৰা এজনক কি কথা ঢাকিবলৈ আহিছা? ভাত নি ঢাকি থ'বলৈ? তোমালোকে প্ৰেমত পৰিছা, তোমালোকে খাবা, তোমালোকৰ বাইকত গৈছা, তোমালোকে এনজয় কৰিবা, মোৰ তাত কি কথা থাকিলে? খালি এই কথাটো কৈছোঁ, তুমি গৌতমক মদাহি বুলি হাঁহিছিলা কেলেনো? এতিয়া গৌতমে দিয়ে দেওঁ, কালি এতিয়া 2600 টকা তোমাৰ লগত পানীত পেলাই দিলেহি। তুমিহে কৈছিলা মই কাৰো বস্ত্ৰ নলগাওঁ বুলি, সেইটোনো কি? চাহ খাইছা 3 ঘণ্টা, তাৰমানে চাহ খাইছা, তাৰপৰা চপত খাইছা, মই সেইবোৰ তোমাৰ দেখিয়ে আছোঁ। তাৰপিছত তোমাক সেইখিনি তোমাৰ ফটো মাৰিছে, ফটো লৈছে, তাৰপৰা ধুনীয়াকৈ 1.5 ঘণ্টামান ই গছজোপাৰ তলত তোমালোকে কথা পাতি আছা, সেইবোৰ আমাৰ লগত কৈছে। মই বিষমে আছিলোঁ। অঁ সেইখিনি আমি খালি লগোৱা যোজা নকওঁ। মই জানো যে মাটি নাঙলে খান্দিবই আৰু ছোৱালীয়ে ডেকালৈ ভেজাল কৰিবই, মই জানো। খালি মই কেলৈ প্ৰেমত কেলৈ নাপৰা? প্ৰেমত পৰিবলৈ 2 মিনিট লাগে, কিন্তু তোমালোকৰ আকৌ প্ৰেমত পোৱা নিয়মবোৰ বেলেগ। তোমালোকৰ চিক্ৰেটলি ঘৰত ভদ্ৰ, বাহিৰত আকৌ তোমালোকৰ প্ৰেম কেলা উল্টা সিধা একদম উল্টাকৈও পৰা। তোমালোকৰ বিষয় বুজি পাবলৈ হ'লে বহুত টানো।
গৰুৱে ঘাঁহ পাগলী খায় তোমালোকে সেই তোমালোকৰ কথাবোৰ তেনেকুৱা পাগলী লাষ্টত খোৱাগৈ মই ভাল লাগিছে আশা ৰাখিছোঁ সেইবোৰ কৰি প্ৰথমতে আকৌ তুমি হেৰি পাতিছিলা দাদা এতিয়া আকৌ দাদা কি হ'ল তোমাৰ হাজবেণ্ড হয় ন হ'ব ছাৰ তোমাৰ ছোৱালী চৰিত্ৰ বুজিবলৈ টান পুখুৰী মাছক কেলা ধৰিবলৈ টান ৰাখিছোঁ তোমালোকৰ কথা শুনাতকৈ আমাৰ সেই চেলি গুগুজনী হাগি থাকোঁতে কেলা গোবৰ পেলাই থকাই ভাল অ'কে ডবল